হাই ফ্ৰেণ্ডছ, আজি হৈছে পূৰ্ণিমা। সকলোৱে জানে আজি মই বৰদোৱালৈ আহিছিলোঁ। আজি বৰদোৱাত সকলোবোৰ দেখাম। বৰদোৱাত কি আছে, মন্দিৰবোৰ দেখাম, নামঘৰবোৰ দেখাম। ব'লক আজি বৰদোৱাৰ ভিতৰটো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে বৰদোৱাৰ গেটখন চাওক। মিজোৰামখন কেতিয়া আহিছিলোঁ এইখনকে চাওক। বৰদোৱাৰ গেটখন এইখনেই হৈছে আমাৰ বৰদোৱাৰ গেট। সেৱা কৰিছোঁ। বহুত ডাঙৰ বন্তি চাকি জ্বলাই থৈছে। বৰ্ণনাৰ গীত লিখি থৈছে, স্ক্ৰীনশ্বট মাৰি আপোনালোকে পঢ়িব পাৰে। হালধীয়া সুন্দৰ ফুল, ৰঙা ফুল, ভকতসকলে সেৱা কৰিছে। এইটো আমাৰ বৰদোৱাৰ পুখুৰী। মাছ আছে, এৰি দিছে, সৰু সৰু হৈ আছে। মাছ চাওক, এয়া মাছ, সৰু সৰু মাছ। মই ডাঙৰ মাছ দেখাম বাৰু, বহুত ডাঙৰ মাছ দেখাম, চব ৰঙৰে দেখাম বাৰু। দেখাম বৰদোৱাৰ কীৰ্তন ঘৰ, ফুল প্ৰসংগ হৈ আছে, চাব যাওঁ। বলক বলক চাব যাওঁ। ফুল প্ৰসংগ কৰি আছে, চাবলৈ গৈ আছোঁ। কি সুন্দৰ পৰিৱেশ, চাওক চাওক। এয়া হৈছে বৰদোৱাৰ। এই চাওক মানুহৰ ভিৰ ইমান। ফুল প্ৰসংগ হৈ আছে, যাওঁ চাবলৈ গৈ আছোঁ। ফুল প্ৰসংগ হৈ আছে, এয়া ফুল প্ৰসংগ হৈ আছে, চাওক ফুল প্ৰসংগ হৈ আছে, বুজাই আছে। এতিয়া এটা নামঘৰ চাওক, সৰুকৈ নামঘৰ, সৰু নামঘৰ। চব পিনে মূৰ্তি বনাই থৈছে। সুন্দৰ মূৰ্তি চাওক। আৰু এটা নামঘৰ দেখিছোঁ, চাওকচোন, আৰু এটা দেখিছোঁ। আগৰ দিনত পৰা ওলাও, এতিয়া ওলাও। এতিয়া আমি যাম গঙা পাৰলৈ। বৰদোৱাৰ সোমোৱা গেটখন দেখিলে, এতিয়া আপোনালোকে মেইন গেটখন চাওক। এইখনে মেইন গেটখন চাওক। এইখনে হৈছে বৰদোৱাৰ মেইন গেট। পাৰলৈ যাম, তাত যাম। বহুত ডাঙৰ ডাঙৰ মাছ আছে, চাওক বলকচোন।
ডাঙৰ গছ চব বহুত ডাঙৰ গছ ইয়াতে ভাওনা হয় ইয়াত এইটো ইমান ডাঙৰ ভাওনা হয় ইয়াত চব পালোহি চব ইমান ডাঙৰ মাছ চাওঁ আমি বলক মাছ মৰি দিছোঁ চাব হা লগতে মাছ আহিব মাছ আহিলে চব কিমান ডাঙৰ ডাঙৰ মাছ গল্ডেন কাছ কাপ আছে বহুত ডাঙৰ ডাঙৰ মাছ চাওক কিমান ডাঙৰ মাছ এসোপা বহুত মাছ আছে এয়া হৈছে গংগাপাৰ বহুত ডাঙৰ তেতিয়া যে গেটখনত লিখা আছিল আকাশী গংগা বুলি ইয়াকে লিখা আছে বজাৰ চাওক বজাৰ কি মজা এইটো চাওক কি সুন্দৰ বাগিচাও ফুলনি বাগিচা মজা লাগিছে এতকৈ ভাল মই দেখা নাই কিন্তু দেই ফাৰ্ষ্ট এই কি ফুল জানেনে বাৰু কমেণ্টত ক'বচোন কি ফুল মই নাজানো দেই এইপিনে একেটা ষ্টাইলৰ ডিজাইনে কিন্তু দেই ইয়াতো এজোপা আছে এইপিনেও এজোপা আছে এইপিনেও আছে চব পিনে আছে একেবাৰে মাজত আছোঁ মই ফুলনি বাগিচাখনকে মাজত দৌল মন্দিৰলৈ যাওঁ দৌল মন্দিৰ গৈ আছোঁ দৌল মন্দিৰ যোৱা ৰাস্তালৈ গৈ আছোঁ
স্কুটিত গৈ আছোঁ, স্কুটিত গৈ আছোঁ। দৌললৈ বুলি যাত্ৰা আৰম্ভ। গৈ আছোঁ। পালোহি। দেখো মরা কথা মানবতার ধর্ম কতু এই নাই চৌদিশে হিংসা দেখো মরা কথা মানবতার ধর্ম কতু এই নাই মানুহে নুবুজে মানুহৰে মূল কোনে আনি দিব চেতনাৰে দোল গুৰু মোৰ গোলা গৈ দৌল মন্দিৰ চাওক, এয়া দৌল মন্দিৰ বহুত ওখ। গাড়ী আহি আছে, চাউণ্ড কোৱালিটি বেয়া হ'ব পাৰে। এয়া দৌল মন্দিৰ। দেখিছো তাৰে ভকতৰ ভকতি কোতেনো হেৰাই আজি ভিডিঅ'টো দৌল মন্দিৰতে সমাপ্ত কৰিলোঁ। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু এইটো মোৰ ছেকেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।